প্ৰথমে আপুনি কি কৰিব আপোনাৰ যেটো কাইনমাষ্টাৰ এপছটো আছে না আগৰ পুৰণা যেটো এপছটো আছে এটো আপুনি আনইনষ্টল কৰি ল'ব আনইনষ্টল কৰি ল'ব ঠিক আছে তাৰ পিছত আপুনি কি কৰিব আপুনি কোনো প্লে ষ্ট'ৰ পৰা আপুনি ডাউনলোড নকৰিব ঠিক আছে আপুনি আপোনাৰ ক্ৰোম ব্ৰাউজাৰলৈ যাব ঠিক আছে কোৱাৰ পিছত আপুনি কি কৰিব আপুনি প্লে ষ্ট'ৰ পৰা ডাউনলোড নকৰিব ঠিক আছে আপুনি প্লে ষ্ট'ৰ পৰা ডাউনলোড নকৰিব আপুনি কি কৰিব ক্ৰোম ব্ৰাউজাৰলৈ যাব ক্ৰোম ব্ৰাউজাৰত ক্লিক কৰিব ক্লিক কৰি পিনি তাত আপুনি সাৰ্চ বাৰলৈ যাব সাৰ্চ বাৰত আপুনি কি সাৰ্চ কৰিব REVDL.com ঠিক আছে এইটো সব প্ৰথমে যেটো আহিলে REVDL.com আপুনি তালে যাব তাত গৈ পিনি প্ৰথমটো চুই দিব ঠিক আছে এইটা এটা পেজ ওলাব এটা এইটো যে দেখিছে সার্চ হিয়ার বুলি ইয়াত আপুনি সিলেক্ট কৰিব ইয়াত আপুনি সার্চ কৰিব কি কাইনমাষ্টাৰ কাইনমাষ্টাৰ ঠিক আছে কাইনমাষ্টাৰ কৰি পিনে আপুনি কি কৰিব আপুনি এটো তলত যেটো গো বটন আছে তাত সার্চ কৰি দিব ঠিক আছে সব আপুনি সার্চ কৰাৰ পিছত এইটো লগালক আপোনাৰ ইয়াত ওলাই আহিলে কাইনমাষ্টাৰ প্ৰো ভিডিও এডিটৰ 412.1.149.940 বুলি যেটো ওলাইছে না আপুনি ইয়াত চুই দিব ইয়াত চুই দিব চুই দিয়াৰ পিছত আপুনি কি কৰিব ওপৰলৈ স্ক্ৰল কৰিব ঠিক আছে এনেদৰে আপোনাৰ পেজ ওলাব একো কৰিব নালাগে আপুনি ওপৰলৈ স্ক্ৰল কৰি গৈ থাকক ওপৰলৈ স্ক্ৰল কৰাৰ পিছত আপোনাৰ সব এইদৰে গুগল প্লে বুলি আহিছে আৰু গো টু ডাউনলোড পেজ আহিছে দেখিলে না আপুনি এইটো সব গো টু ডাউনলোড পেজ আপুনি ইয়াত চুই দিব প্ৰথমে যেটো পেজ ওলাইছে ডাউনলোড আপছৰ তলত যেটো পেজ ওলাইছে না ডাউনলোড PROAPK V412 যেটো প্ৰথমৰ পেজ না তাত আপুনি চুই দিব তাৰ পিছত তলত এটো ডাউনলোড বুলি ওলাইছে সব দেখিছে না ডাউনলোডত চুই দিব তাৰ পিছত সব এটো ডাউনলোড হৈ আছে ঠিক আছে এটো ডাউনলোডিং ফাইল হৈ আছে আপুনি অলপ সময় ৰৈ দিব এটো ডাউনলোড হৈ গৈছে এতিয়া আপুনি কি কৰিব ওপেন কৰিব এটো সব do you want to install this application it does not require any special access আপুনি এটো কি কৰিব ইনস্টল কৰি দিব ইনস্টল কৰাৰ পিছত এটো আপুনি কি কৰিব ওপেন কৰি দিব এটো এটা আপোনাৰ নতুন কাইনমাষ্টাৰ ডাউনলোড আৰু ইনস্টল হৈ গৈছে আপুনি এইবোৰ যিমান আহিব এলাও কাইনমাষ্টাৰ টু এক্সেস ফটো মিডিয়া এণ্ড ফাইলছ অন ইউৰ ডিভাইচ আপুনি এলাও কৰিব আপোনাৰ কাইনমাষ্টাৰ অলৰেডি ইনষ্টল ডাউনলোড ইনষ্টল সব হৈ গৈছে হৈ যোৱাৰ পিছত এতিয়া আপুনি কি কৰিব ইয়াত অলপ এনেকৈ সাইডলৈ কৰি পিনি ইয়াত এটো ষ্টাৰ্ট বুলি ওলাব সব দেখিছেনে